Hello guys, welcome back to my YouTube channel. আশা কৰো আপোনালোক সকলোৱে ভালে আছে আৰু মই ভালে। বহুত দিন হল YouTubeত ভিডিও বনোৱা নাই কিয়া। সো ভাবিলো আজি এটা ধুনিয়া ব্লগ বনাও কাৰণ মই আহিছো মোৰ মাহিৰ ঘৰত। তো মাহিৰ ছোৱালী আৰু মই আজি গৈ আছো নগাঁৱলে। তো চাই থাকক ভিডিওটো। লেটস গো। আমি মামাৰ বাহন লৈ আমি দুইজনী ওলাই আছো আৰু যাত্ৰা আৰম্ভ। সো বলক আমাৰ লগত আমি কোলেনো যাওঁ চাও। Bye bye, Mahi. Guys, আমি দুজনীও কম নহয় একেবাৰে নগাঁৱৰ পৰা কামপুৰৰ পৰা একেবাৰে চাপানলা পাইছোহি আৰু বলো যেহেতুকে এফালে আহিছে আমাৰ একমাত্ৰ মামাৰ ঘৰ পুৰণি গুদাম হেতু মানে দেখা দি থৈ আহো বুলি ভাবি কেনে আমি ওলালো মিঠাই লৈ এতিয়া আৰু দেখিছে নহয় আমাৰ দুজনী কাপোৰ আজি সেম পুৰা টুইনিং কৰি আহিছো চাই থাকক ভিডিওটো বহুত এক্সাইটিং হ'বলৈ গৈ আছে চাই থাকক আমি আহিছো বিচাৰি বগেন সৰু বগেন বেলিয়া ধুনীয়া এটা পৰিৱেশৰ মাজত আমি স্কুটি চলাই গৈ থাকা মই টিপাই নাছিলো বাইদেৱে মজা লাগিছে কিন্তু আমি ঘৰত মাহীহঁতক থৈ অহা নাই আৰু আমি চাওক খালি ভিউজটো চাওক খালি আপোনালোকে আমি জেগাটো চাই লৈছো ফাৰ্ষ্টতে ধুনীয়াকে গাড়ীৰে স্কুটিৰে গাড়ী হে আমাৰ স্কুটি হ'লে আমাৰ ডাঙৰ গাড়ী ওলা পানীখিনি ক'ত আছে waterfall পালেহি আহিলো এতিয়া আমি গৈ আছো waterfallলৈ চাবলৈ পানীৰ সাউন্ড শুনক গাইস এটো আমি নরমাল waterfall এটা পালো এতিয়া যোনটো অৰিজিনাল waterfall হয় আমি তালৈকে গৈ আছো বলক এতিয়া আপোনালোকে এটা ইমান ধুনীয়া সুন্দৰ পৰিবেশ মানে কেনেকুৱা মজা লাগিছে বহুত ধুনীয়া জান্নাত আমি মানে অৰিজিনাল জায়গা পালোহি ইয়াৰ ওপৰত আৰু অলপ জায়গা আছে কিন্তু যেহেতুকে আজিকালি অলপমান দিনকালবোৰ বেয়া লগতে পেৰেণ্টছো অহা নাই তো আমি নাযাওঁ তো আমি ইয়াৰ পৰাই ফিৰিম তো আমাৰ ড্ৰেছটো চাই তো আমি অলপমান ফটো সেশন কৰি লওঁ বাকি ভিডিওটো কন্টিনিউ থাকিব তাৰ পাছতো বহুতো এক্সাইটিং কিবা কিবি হ'বলৈ গৈ আছে ইয়েস তো আপোনালোকে আমাৰ লগত থাকক ইয়াৰ পৰা হৈ গ'ল যাওঁ আমি ইয়াৰ পৰা এতিয়া বেলেগ এটা গন্তব্য দিশত আমি এতিয়া দুইজনী ওলাও আৰু আমি যাম মামাৰ বাৰী মামাৰ ঘৰলৈ বলক চিনাকি অচিনাকি মুখবিলাকৰ মাজত আহি পালোহি দুইজনীয়ে নিজৰ মামাৰ ঘৰ তো বলকচোন এতিয়া মামাটো নাথাকে মামীহঁতক আৰু নিকিতা আৰু সিহঁতক ছাৰপ্ৰাইজ দিম বহুত দিনৰ পাছত আজি আহিলোঁ মামাৰ ঘৰলৈ মামাৰ ঘৰত আহি পেলাই গম পালোঁ মামীহে আছে বাকী কোনো নাই
মামীৰ ছোৱালীজনী গৈছে কলেজলৈ আৰু ল'ৰাটো যিহেতুকে বন্ধ খেলি আছে তো ভিডিঅ'টো কৰিবই লাগিব ন এয়া মোৰ মামাৰ ছোৱালীজনী বিশ্ববিখ্যাত আমাৰ ঐশ্বৰ্যাৰ ফাৰ্ষ্ট কপি বহুত ধুনীয়া দেখিবলৈ ঐশ্বৰ্যাৰ ফাৰ্ষ্ট কপি আমাৰ নিকিতাজনী নাই কৰা আমি চাগে নাই কৰা তোমাক কাইলৈ পৰা চবেই কণ্টেক্ট কৰিব আৰু নিকিতাকো ইমান ধুনীয়া ছোৱালীজনী একো ভাল নহয় গোটেই চাগে নগা কলেজখন হিলাই থৈছে আৰু তুমি আমি চাহ তাহ খালো আৰু এতিয়া আমি ওলাইছো আকৌ নেক্সট গন্তব্যস্থলীলৈ তো মামাহঁতৰ ঘৰৰ পৰা যাওঁ আৰু আকৌ লগ পাম নিকিতা বাই বাই তো আমাৰ মৰমীয়ে ইয়াতে মাকৰ ঘৰত আহিছে মানে বাপেকৰ ঘৰত আহিছে তাই প্ৰগ্ৰাম আছে বিহু চ' মই ভাবিলোঁ সৰু মাইনাজনীকো চাই যাওঁ এইজনী আমাৰ নন্দিছা কৈ দিয়া হাই গাইজ কৈ দিয়া হাই গাইজ কৈ দিয়া কল্যাণী এটা আচ্ছা তুমি কোৱা হাই গাইজ কৈ দিয়া হাই গাইজ ভালনে কৈ দিয়া হাই গাইজ ভালনে আছে চব আইতা আছে তুমি কোৱা ভালনে তোমালোকৰ কোৱা কৈ দিয়া খেলিবা